Good morning, sir. Good morning, sir. Morning. It's morning নহয়. It's afternoon বুলি ক. Good afternoon. Good afternoon, sir. বাৰু কচোন ক। এতিয়া তহঁতি পৰীক্ষা কি কৰিলি? আজি দেখোন প্ৰথম পৰীক্ষা আছিলে। ভাল কৰিলি নে বেয়া কৰিলি? নে ফালিলি নে চিলি? তহঁতিতো বিৰাট পণ্ডিত, মহাপণ্ডিত, পণ্ডিততো পণ্ডিত। কচোন ক, কেনেকুৱা কৰিলি? ছাৰ, পুৰা ভাল আছে, পুৰা ফালিলো দেই। ময়ো ছাৰ, ময়ো একেই, মই পুৰা ফালিলোঁ। হয় নি? তেনেহ'লে ভালেই হৈছে দে। গম পিছতহে পাম, যেতিয়া পৰীক্ষাৰ বহীবোৰ দিব, ৰিজাল্টবোৰ দিব, তেতিয়াহে গম পাম। হ'ব দে, তহঁতৰ লগত কথা পাতি নাথাকোঁ, মোৰ ঢেৰ কাম আছে, মই যাওঁ, তহঁতিও ঘৰলৈ যা। ঐ, জানিছ নাই, ছাৰক যে মিছাকৈ ক'লোঁ পৰীক্ষা ফালিলোঁ বুলি, একচুৱেলি পৰীক্ষা ফলা নাই নহয়। মই যে যিখন লিখি থৈ আহিলোঁ, গম পাইছ? পিছতহে গম পাব ছাৰে, গম পাইছনে? মোৰ যে পৰীক্ষা কেনেকুৱা ভাল হৈছে। তই কৈছ আৰু মোৰো তেনেকুৱাই হ'ল নহয়, গম পাইছ নাই? ইছ ৰাম, মই এতিয়া সেয়াই আচলতে আগতে নপঢ়া কথা যে তেনেকুৱা হয়, পঢ়ি থোৱাহেঁতেনে এতিয়া যে চব আহিলেহেঁতেন, নপঢ়া কথা সোপাহে আহিলে জাননে? গুণকান্ত, তই কিন্তু তেনেকুৱা কথা নকবি দেই। তই আকৌ ঢেৰ লিখিছ। মই পাছফালে তোক চাইছিলোঁ নহয়, ডিঙি মেলি চাওঁতে মোৰ গোটেই ডিঙিটো বিষালে, গম পাইছ নাই? মাক গৈ পিনি কমগৈ লিখি ডিঙি বিষালে বুলি। নহয়, তোক চাওঁতেহে ডিঙি বিষালে। ঢেৰ লিখিছিলি দেখোন। কি লিখি আছিলনো ইমানকৈ? নকবি আৰু, মই যে কি লিখিলোঁ গম পাইছ? প্ৰথমতে কাগজখন নামটো পুৰালোঁ, বহীখনৰ ওপৰত যে দিয়ে নামটো পুৰালোঁ, পুৰাৰ পিছত ৰোল নম্বৰ লিখিলোঁ, ৰোল নম্বৰ লিখাৰ পিছত কি ছাবজেক্ট আছে সেইটো লিখিলোঁ, লিখাৰ পিছত কি কৰিলোঁ গম পাইছ নাই? ইফালে লুটিয়াৰ পিছত এটা একদম অকণমানি বিন্দু এটা দিলোঁ, বিন্দুটো দি পিনি সেইটোকে ঘূৰাই আছোঁ, ঘূৰাই ডাঙৰ হ'ল নহয়। তাৰপিছত সেইটো থোৱাৰ পিছতে অকণমান চালোঁ চবলৈ, আইঅ ইমানকৈ লিখিছে, মইনো কি কৰিবি, তাৰ উপৰি আকৌ অকণমান আঁকি দিলোঁ, গম পাইছ? তই আকৌ মিছা কথা নকবি দেই। তই আকৌ ঢেৰ লিখিছ, এতিয়া আকৌ মিছাকৈ ক'বলৈ আহিছ। নহয় অকৰাটো। তাৰপৰা আকৌ ইটো পেজটো লুটিয়ালোঁ নহয়, লুটিয়াই পিনি আকৌ একেই ভাগে লিখিলোঁ। কিখন যে আঁকিলোঁ গম পাইছনে? মোৰ চকু গোটা আঁকিলোঁ, চকু দুটাৰ মাজত যে দুটা যে কোলা সেই মণি আছে সেইকেইটা আঁকিলোঁ, হাতকেইখন আঁকিলোঁ। সেইখন কৰি মেলি যেনে তেনে টাইমটো পাছ কৰিলোঁ আৰু, গম পালি? মই আকৌ কি কৰিলোঁ গম পাইছ নাই? তোক আকৌ চাওঁতে ভাবিলোঁ মইহে লিখা নাই। তাৰপৰা মই কি কৰিম আৰু, আগফালে আৰু চাই আছোঁ নহয়, আৰু চাওঁ এবাৰ ল'ৰা ছোৱালীবোৰলৈ চাওঁ, ইমান লিখিছে, সিহঁতৰ যে মাথাটোহে ইমান চোকা। আমাৰ মাথাটোনো কেলে ভগৱানে ইমান গেধা দিলেও, মায়ে যে এনেই নকয় দেই আমাৰ মাথাটো সিহঁতত গোবৰ আছে বুলি, সঁচাকৈ গোবৰ আছে, গম পাইছনে? তই মিছা কথা নকবি দেই, মই তোলৈ আগফালে চাইছোঁ নহয়, তই আকৌ একদম গপচত বহি আছ, মোলৈ অকণো চোৱা নাই, তই এনেই মিছাকৈ কেলৈ কৈছ? তই আগফালে হেৰি কৰি পিনি পূৰা লিখিলি হয় নাই? তই যে মোক কৈছ, মই জানিছোঁ তই যে লিখিছ বুলি, মই গম পাইছোঁ। তই পিছত চাবি আকৌ, বহি দিলে গম পাম আৰু, 100 ভিতৰত 100 পাবি। মোক যে এনেই মিছাকৈ কৈছ হয় নাই? নহয় অকৰাটো, মই কি কৈছোঁ তই গম পাইছ? একদম ৰচোন দেই, মই একেবাৰে মানে একদম হিটটো গিলি লৈছোঁ। তাৰমানে কি কৰিলোঁ গম পাইছ নাই? মই একদম ধুনীয়াকৈ চেনি অকণমান সেই কলমটোৰ ওপৰত লগাই আহিলোঁ, লগাই পিনি একদম কলমটো চুপো নহয়, একদম যেনেকৈ আইনষ্টাইনে যে একদম চিন্তা কৰে সেইমতে একদম মই পূৰা একদম মোৰ পূৰা হাতখন নি পিনি তাত একদম পূৰা মাথাটোত দি পিনি এনেকৈ ভাবোঁ, যেনেকৈ আইনষ্টাইনে ভাবে তেনেকৈ ভবাৰ পিছতে আকৌ কলমটো চুপোঁ, তাৰপিছত অকণমান কিবা এটা লিখোঁ আৰু, তাৰপৰা আকৌ ভাবোঁ, আকৌ কলমটো চুপোঁ, তেনেকৈহে কৰি আছিলোঁ। তই আকৌ মিছাকৈ কৈছ এনেই কলম চুপি আছোঁ বুলি। ইমানকৈ তই কলম চুপি থকা নাই, হ'লেও লিখিছোঁ আৰু পাই, মইহে বেয়া হ'ব এবাৰ, গম পাইছনে? মোৰ একদম পৰীক্ষা বহুত বেয়া হ'ব এবাৰ। নহয় বাদ দে, এতিয়া সেইবোৰ বাদ দেচোন, পৰীক্ষা মোৰ একদম গ্লাছটো কেনেকুৱা লাগিছে কচোন, মোক ধুনীয়া লাগিছেনে? বাদ দে বৈ, একদম বিন্দাছ ধুনীয়াকৈ বাহিৰত পানী পুৰি খাই লৈ পিনি ঘৰলৈ যাওঁ বৈ। খোৱাটোহে মেইন, গম পাইছ নাই? পঢ়া শুনা পিছতো কৈ থাকিবি, এবাৰ যেনিবা ফেইল কৰিলিয়ে, তাৰপৰা কি হ'ল? আকৌ এইবাৰ একেটা ক্লাছতে পঢ়িম, সেইবাৰ যদি পাছ কৰোঁ, সেইবাৰ গম পাইছ নাই? এবাৰ যেতিয়া ফেইল কৰিবি, পিছৰবাৰ কিন্তু 100 ভিতৰত 100 পাবি আৰু 1 নম্বৰত যাবিয়ে। তোৰ যে কথা কিনো ফটোৱা কথাবোৰ কৈ থাকো পাই, মই যে ইমান আজি পৰীক্ষা বেয়া হ'ল গম পাইছ নে? 100 ভিতৰত মই 3ও নাপাম চাগে, শূন্যটোতো দূৰৰে কথা, 3ও নাপাম, গম পাইছ? মই চিন্তা কৰা নাই, মই 100 ভিতৰত কেইটামান সৰহকৈ শূন্য পালেও কথা নাই, কি হ'বনো? পালোঁ আৰু, একে বছৰতে এবাৰ পঢ়িম বুলি জানিলোৱেই, একেটা ক্লাছত পঢ়িম বুলি ভাবিলোৱেই, আকৌনো পৰীক্ষা ভাল হৈ কি লাভটো আছে? বেয়া হোৱাই ভাল তাহানি।
হয় বাৰু সেইটোও বেয়া নহয় তই কোৱা কথাটো ঠিকেই আছে হ'লেও যে মা বা গালিখিনি যে খাম আয়ো মায়ে যে কিমান পেক পেকাব বাদ দে আৰু যি হ'ব হ'ব বাদ দে বৈ পানী পুৰি খাই গৈ থাকোঁ বৈ ঐ জানো নাই মই কিন্তু এটা কাম কৰিলে একেবাৰে লাষ্টত একদম লিখি থৈ আহিলোঁ নহয় বাইদেউক একদম আজি যে বাইদেউ ভাগৰ আছে লিখি থৈ আহিলোঁ অনুগ্ৰহ কৰি আপুনি মোক যেনে তেনে নম্বৰ কেইটামান দি দিব দেই মই কিন্তু পৰীক্ষা এইবছৰ ভালকৈ দিম সেনেকৈ মই লিখি থৈ আহিলোঁ তই যে সেনেকেই লিখিলি মই যে একো নিলিখিলোঁ হ'ব দে যি হ'ব 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 একেটা ক্লাছতে পঢ়িম আৰুনো চবে যদি পাছে কয় তেনেহ'লে ফেইল কৰিব কোনে নহয় নাই বাৰু তই ঠিক কথা কৈছ চবে যদি পাছে কয় ফেইল কৰিব কোনে লাষ্টৰ পৰা 1 নম্বৰ হ'ব লাগিব নহয় মই 1 নম্বৰ হ'ম তই 2 নম্বৰ হ'বি নহ'লে তই 1 নম্বৰ হ'বি মই 2 নম্বৰ হ'ম সেইটোহে কথা বল বাদ দে যাওঁগে বৈ বল কাইলৈ আকৌ পৰীক্ষা আছে নে সেইটো অকণমান ভাল হ'লেই হ'ল আৰু দেই কৃষ্ণ প্ৰভু সেইটো কাইলৈ ভাল হ'লে হয় আৰু আজি যাওঁগৈ বৈ বল কথা পাতি নাথাকোঁ যাওঁগে